जस्तो यो अहिले भत्काए यो कैलाश मामाको यो আজি রাতে অনুমান 3টা 3:30 মান বজাত গাঁৱৰ পৰা ওলাই আহি দেউশ্ৰী বাজাৰ লোকাল বাজাৰত 3টা দোকান ঘৰ পাক্কাৰ দোকান ঘৰ আপোনালোকে চেনেলে চাই আছে ইয়াতে আপোনালোকে দেখিছে বহুত বস্তু একবাৰ নহয় 4বাৰ হৈছে আজিলৈকে দোকান ভঙাই দিয়া এটা গৰীব মানুহে দোকান কৰি খায় তাতেও সকলো বস্তু ধ্বংস ধৰক আজি 1.5 লাখ মান ধ্বংস কৰি দিল দোকানৰ মাল বস্তু এইটো আমাৰ গৰীব গাঁৱলীয়া মানুহ ক'ৰ পৰা উপাৰ্জন কৰিব এইটো স্কুল ভাঙিল স্কুল এতিয়ালৈকে ফৰেষ্টৰ পৰা এটাও ইনিচিয়েটিভ নলয় ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে তেখেত আছে নে নাই এইটোৱে আমাক তো সন্দেহ হ'ব ধৰিছে এই 2 মাহৰ পৰা একদম ডেইলিকৈ আহে আৰু মানুহে ৰাখে খালি মানে এটেক কৰে ধান ভাণ্ডাৰত এটেক কৰে আৰু একদম অশান্তময় পৰিৱেশ মানে ল'ৰা ছোৱালীও সব উঠি মানে বহে আৰু এনেকুৱা অৱস্থা মানে কমসে কম ফৰেষ্ট বিভাগক জনোৱা হৈছে চিৰাং ফৰেষ্ট ডেফো ছাৰক জনোৱা হৈছে জনোৱাৰ সত্ত্বেও কোনো এটা ষ্টেপে নলয় মানে কিবা আও ভাৰা কথা কয় কমসে কম এটা ব্যৱস্থা কৰি দিব লাগে আগতো কৰিছিল আগতে গাৰ্ডবিলাক আহি অলপ হেল্প কৰিছিল মানে এই পলৱাৰ কাৰণে হেল্প কৰিছিল এইটো ব্যৱস্থাও নকৰে লাইট বম এনেকুৱা ব্যৱস্থা কৰিছিল এইটোও নকৰে মানে বহুত দুখ লগা আমাক মানে মানুহ হিচাপে মানে গণ্য নকৰে আমি কি কাৰণত হাতীৰ উপদ্ৰৱটো বেছি বাঢ়িছে বুলি ভাবি আপোনালোকে হাতীৰ ওপৰত মানে হাতীৰ যিটো এলিফেণ্ট কৰিডৰ আছিল তাত সব মানুহ বহিছে সব জংগল নাই এতিয়া খোৱা বস্তু নাই এই আমাৰ গাঁৱৰ ফালে আছে আমিতো একো মানে কৰিব নোৱাৰোঁ ভগৱানে মানুহ ইয়াৰ কাৰণে অত্যাচাৰ বেছি আমাৰ গাঁৱতে এইটো দিনত কাৰ দোষ বুলি ভাবে এইটো কাৰ দোষ চৰকাৰৰ দোষ আমাৰ পাব্লিকৰ কি দোষ আছে চৰকাৰৰ দোষ চৰকাৰে ইনিচিয়েটিভ ল'ব লাগিব এটা হাতী কৰিডৰটো হাতীৰ যিটো কৰিডৰ আছে আগৰে পৰা এইটো ইতিহাসৰ আমি যেতিয়ালৈকে জানো হাতী কৰিডৰ আছে এই কৰিডৰটো বাচাই ৰাখিব লাগে কেনেকৈ কৰিব লাগে এইটোতো কাৰ্যালয় জানে বন বিভাগে জানে কেইটা আহে হাতী একদম 3টাকৈ একদম ৰেগুলাৰলি 3টা কেতিয়াবা 5টাও আহে আৰু আহিলে কেনেকৈ ভাগ হৈ যায় মানে মানুহে গমে নাপায় একটা কৰি ভাগ হৈ যায় ইফালে যায় আৰু এই খেদোৱাৰ চান্স নাথাকে এনেকুৱা অৱস্থা হয়